গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰকাশ পালে তালিকা, কোনে কোনে পাব ধন, এতিয়াই কৰক পৰীক্ষা। গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। সমষ্টি ভিত্তিক প্ৰকাশ পালে চৰকাৰী তালিকা, কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। শীঘ্ৰে সকলো মহিলাই লাভ কৰিব 10,000 টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। প্ৰকাশ পালে সমষ্টি ভিত্তিত ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰীৰ জাগিৰত পাথাৰকান্দিৰ লগতে মাৰ্গেৰিটাত ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। সমষ্টি ভিত্তিত ধন বিতৰণৰ দিন ঘোষণা চৰকাৰৰ। গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আদানী আম্বানীক মাটি দিবলৈ দুখীয়া লোকক গুলীওৱাৰ নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। উচ্ছেদক লৈ দিল্লীত সংসদ ভৱনৰ চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ। অসমত চলা উচ্ছেদৰ বিৰুদ্ধে দিল্লীৰ সাংসদ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদ। অসমত চলা উচ্ছেদ অবৈধ আৰু অমানৱীয় আখ্যা কংগ্ৰেছৰ। ৰকিবুল হুছেইনৰ নেতৃত্বত সংসদ ভৱনৰ চৌহদত প্ৰতিবাদী কংগ্ৰেছী সাংসদৰ। আদানীৰ পুত্ৰই ভ্ৰমণ কৰা অঞ্চলত উচ্ছেদ চলাইছে হিমন্ত চৰকাৰে। 70-80 বছৰ বসবাস কৰা লোকক উচ্ছেদ কৰা হৈছে। আঁতৰি নগলে গুলীওৱাৰ ভাবুকি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কেনেকৈ এজন মুখ্যমন্ত্ৰীয়ে গুলীওৱাৰ নিৰ্দেশ দিব পাৰে? এই কাৰ্যৰ বিৰুদ্ধে আমি আইনী তদন্ত বিচাৰিছো। অসমৰ উচ্ছেদক লৈ সৰ্বদলীয় বৈঠকৰ আহ্বান ৰকিবুল হুছেইনৰ। দুখীয়া লোকৰ ওপৰত অসমত ভয়াৱহ উচ্ছেদ চলিছে। ধুবুৰী গোৱালপাৰাত দুখীয়া লোকক গুলীয়াই হত্যা কৰা হৈছে। ভূমিহীন লোকক সংস্থাপনৰ দাবীৰে কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ। মানৱ অধিকাৰ আৰু শিশু মহিলাৰ অধিকাৰ অসমৰ খৰ্ব হোৱাৰ অভিযোগ। অসমত চলা উচ্ছেদৰ বিৰুদ্ধে দিল্লীৰ সাংসদ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আকৌ ভয়ংকৰ বিমান দুৰ্ঘটনা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দা মাৰি জ্বলি উঠিল বিমান। আহমেদাবাদৰ বিমান ট্ৰেজেডিৰ পিছত আকৌ ভয়ংকৰ বিমান দুৰ্ঘটনা। মহাবিদ্যালয়ৰ অট্টালিকাত প্ৰচণ্ড খুন্দা মাৰি বিস্ফোৰিত বিমান। এজনৰ মৃত্যু নিশ্চিত হোৱাৰ বিপৰীতে 13জনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। দুপৰীয়া 1:06 বজাত বাংলাদেশৰ উত্তৰা মাইলষ্টন কলেজ এলেকাত এই ঘটনা সংঘটিত হৈছে। বাংলাদেশ বায়ুসেনাৰ F-7 BGI বিমান দুৰ্ঘটনাত পতিত। সংকটজনক অৱস্থাত থকা অধিকাংশই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী। বৃহৎ উদ্ধাৰ অভিযানত নামিছে প্ৰশাসন। আহমেদাবাদৰ বিমান ট্ৰেজেডিৰ পিছত আকৌ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, প্ৰতি টুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশৰ পৰা মুক্ত কৰা হ'ব। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প, এটা বা দুটা উচ্ছেদত আমি থমকি নৰওঁ। বাংলাদেশীৰ কবলত অসমৰ 29 লাখ বিঘা মাটি। বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিকৰ পৰা আমি মুক্ত কৰিম অসমৰ ভূমি। 2 এদিনৰ ভিতৰতে উয়াম ঘাটত যাম আৰু উচ্ছেদ চলাম। আমাৰ লক্ষ্য বহুত দূৰত আছে। প্ৰতি টুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ এয়া সংকল্প, এটা বা দুটা উচ্ছেদত আমি থমকি নৰওঁ। ৰঙা চকুলৈ আমি ভয় নকৰোঁ, আমি চিৰণত নকৰোঁ। অসম আন্দোলনৰ শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱাকৈ আমি থমকি নৰওঁ। আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। অসমীয়া দুৰ্জয় আৰু অপৰাজিত জাতি। অসমীয়াই কেতিয়াও বশ্যতা স্বীকাৰ কৰা নাছিল। এক বিন্দু তেজ থকালৈকে আমি যুঁজিম। লাচিত বৰফুকনৰ পিছত আমি পুনৰ সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম। গৰুখুটিত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদ সম্পৰ্কে ৰিল বনাই গ্ৰেপ্তাৰ দৰঙৰ মাহমুদ আলম। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। উচ্ছেদ সম্পৰ্কে উচতনিমূলক ৰিল বনাই গ্ৰেপ্তাৰ ধুলাৰ এজন যুৱক। ৰিল বনাওঁতে সাৱধান হওক আপুনিও। উচ্ছেদৰ বিৰোধিতা কৰি বনাব নোৱাৰিব কোনো ৰিল। এনে ৰিল বনালে আপুনি হ'ব পাৰে গ্ৰেপ্তাৰ। অসমত চলি থকা উচ্ছেদৰ বিৰুদ্ধে ৰিল বনাইছিল এইজন যুৱকে।
আৰক্ষী প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে ৰিল বনাই গ্ৰেপ্তাৰ ধুলাৰ যুৱকজন দৰং জিলাৰ লটাঘাট গাঁৱৰ 20 বছৰীয়া মাহমুদ আলম গ্ৰেপ্তাৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বেদখলকাৰীৰ নিস্তাৰ নাই অসমীয়াৰ ভূমি দখল কৰিলে উচ্ছেদ চলিবই বেদখলকাৰীক শেষ সকিয়নি মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তে পইচা এটা বিগ ব্ৰেকিং নিউজ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম উচ্ছেদ চলোৱাৰ পৰা আমাক কোনেও বাধা দিব নোৱাৰে বেদখলকাৰীয়ে নিজেই টালি টোপোলা বান্ধি গুচি যোৱাৰ পৰম্পৰা আৰম্ভ কৰিছে অসমীয়া জাতিয়ে অসমক সুৰক্ষিত কৰিব বুলি বাৰ্তা পাইছে বেদখলকাৰীয়ে বেদখলকাৰীয়ে এতিয়া আমাৰ সৈতে যুঁজিবলৈ সাহস নকৰে সংকল্প এটাই অসমৰ প্ৰতি টুকুৰা ভূমি বেদখলমুক্ত কৰিবলৈ উচ্ছেদ চলাম 1,29,000 বিঘা মাটি আমি বেদখলমুক্ত কৰিছোঁ বাংলাদেশৰ কবলৰ পৰা আমি বেদখলমুক্ত কৰিছোঁ 8,000 বিঘা মাটি অবৈধ বেদখলকাৰীক শেষ সকিয়নি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ ভূমি দখল কৰিলে উচ্ছেদ চলিবই বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভুৱা নিযুক্তি কেলেংকাৰী এই মুহূৰ্তত আহি পইচা আনটা বিগ ব্ৰেকিং নিউজ বিজেপি নেতাসহ 4জনক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যত সংঘটিত ভুৱা নিযুক্তি কেলেংকাৰীত বিজেপি নেতা ভুৱা নিযুক্তিত জড়িত বিজেপি নেতাসহ 4 দালালক গ্ৰেপ্তাৰ কৰা হৈছে বন বিভাগৰ ভুৱা নিযুক্তি পত্ৰ দিছিল প্ৰাৰ্থীক নিযুক্তিৰ মাষ্টাৰ মাইণ্ড নলবাৰীৰ শশাংক দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ নিযুক্তি কেলেংকাৰীত জড়িত বিজেপি নেতা নুৰ হুছেইন আলীকো গ্ৰেপ্তাৰ কৰা হৈছে নিযুক্তি কেলেংকাৰীত জড়িত বিজেপি নেতা নুৰ হুছেইন আলীকো গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ হৈছে বাক্সাৰ লক্ষেশ্বৰ দাস লগতে সুনীল দেউৰী শশাংক দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আটাইকেইজন 18খন নিযুক্তি পত্ৰ লৈ চিৰাঙৰ ডিএফও কাৰ্যালয়ত নিযুক্তিৰ বাবে গৈছিল প্ৰাৰ্থীসমূহ নিযুক্তিৰ পত্ৰসমূহ পৰ্যবেক্ষণৰ পিছতে পোহৰলৈ কেলেংকাৰীৰ তথ্য ৰাজ্যত সংঘটিত ভুৱা নিযুক্তি কেলেংকাৰীত বিজেপি নেতা আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বহিৰাজ্যত অসমৰ শ্ৰমিকক নিৰ্যাতন এই মুহূৰ্তত আহি পইচা এটা বিগ ব্ৰেকিং নিউজ বাংলাদেশী বুলি অসমৰ 84 জন শ্ৰমিকক গ্ৰেপ্তাৰ কৰা হৈছে অবৈধ বাংলাদেশী নামত অসমৰ শ্ৰমিকক বহিৰাজ্যত হাৰাশাস্তিৰ অভিযোগ এই মুহূৰ্তত আহি পইচা এটা বিগ ব্ৰেকিং নিউজ বহিৰাজ্যত অসমৰ শ্ৰমিকক নিৰ্যাতন বাংলাদেশীৰ নামত 84 জন অসমৰ শ্ৰমিকক গ্ৰেপ্তাৰ হাৰিয়ানাৰ গুৰগাঁও ছেক্টৰ 10ত গ্ৰেপ্তাৰ শ্ৰমিক কেইজন গ্ৰেপ্তাৰ হোৱা 41 জন শ্ৰমিকে মানকাছৰ বৰপেটাৰ পৰা গৈ শ্ৰমিক হিচাপে নিয়োজিত আছিল হাৰিয়ানাত শ্ৰমিক কেইজন উভতাই অনাৰ দাবী মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ শ্ৰমিক কেইজনক উভতাই অনাৰ দাবী মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ সন্দেহযুক্ত বাংলাদেশীৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ বিধায়কগৰাকীৰ